গাইজ আৰু আজি খাম চিকেন ফ্ৰাই। সো ভিডিওটো এতিয়াই আৰম্ভ কৰি দিলোঁ। বৰ বেছি দেখাই নাথাকোঁ, অনলি চিকেন ফ্ৰাইটো কেনেকৈ বনাওঁ সেইটো দেখাম। আৰু সকলোৱে নিজৰ নিজৰ ধৰণে বনায়। এয়া মই লৈছোঁ পিঁয়াজ 4টা ধুনীয়াকৈ এনেকৈ কাটি সৰু সৰুকৈ, আৰু বিলাহী লৈছোঁ মই 2টা। এয়া তৱাখন দি লৈছোঁ ধুনীয়াকৈ কাটি লোৱা বিলাহী আৰু পিঁয়াজখিনি মই এইটো পেষ্ট বনাই ল'ম। নিজৰ ধৰণে বনাই, আৰু মই যিটোকে চিকেন ফ্ৰাই খাম মাইনা আৰু মই সেয়েহে কেনেকৈ বনাওঁ দেখাওঁ। ইয়াত মই আলু এড নকৰোঁ, আলু নাখাওঁ। সেয়ে তেলখিনি দি লৈছোঁ অকণমান ধুনীয়াকৈ পিঁয়াজ আৰু বিলাহীখিনি অলপ ৰংচঙাকৈ ফ্ৰাই কৰি ধুনীয়াকৈ মিক্সিত পেষ্ট বনাই লওঁ। আৰু পিঁয়াজ দি লৈছোঁ, সেইখিনি পিছত এড কৰিম। কেতিয়াবা মন যায় চিকেন ফ্ৰাই খাবলৈ, কেতিয়াবা আঞ্জাবোৰ খাবলৈ মন নাযায়, সেয়েহে ভাবিলোঁ বনাওঁ। এয়া কোনোমতে লৈছোঁ জলকীয়া, জ্বলা আমি খাওঁ, অলপ বেছি খাওঁ, ভাল লাগে। আৰু ফ্ৰাই হ'লে জ্বলা খাই ভাল লাগে, অলপ জ্বলা হ'লে। এতিয়া ধুনীয়াকৈ কেৰাহীখন পাতি দিম, আৰু ইয়াত দি ল'ম মই তেল। নিজৰ জোখমতে তেল দি ল'ব পাৰে, যিটোকে ফ্ৰাই খাম তেল অকণমান বেছি দিছোঁ হিচাপমতে। এয়া দি লৈছোঁ ফোৰণ। বনোৱাত কেনেকুৱা হয় জনাব কমেণ্ট কৰি, আৰু নিজৰ মতে বনাইছোঁ। ইয়াত দি লৈছোঁ তেজপাত 3 কাটি লোৱা আৰু মই এতিয়া ইয়াত জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি এনেকৈ গোটেইখিনি এচামুচকৈ তেলতে দি ল'ম। আৰু এয়া দি লৈছোঁ জলকীয়া, আদা নহৰুৰ পেষ্ট। ধুনীয়াকৈ এইখিনি লৰাই ল'ম, ধুনীয়াকৈ 10 মিনিটমান ফ্ৰাই কৰিম। অকণমান পানী দি, বৰ বেছি পানী নিদিওঁ, যিটোকে ফ্ৰাই কৰি খাম। এয়া দেখিছে ধুনীয়া কালাৰ হৈছে। ইয়াত দি লৈছোঁ মই ৰেড কালাৰ, অলপ ধুনীয়াকৈ কালাৰ হোৱাকৈ। জোখমতে দি লৈছোঁ নিমখ, আৰু মই পেষ্ট বনাই লৈছিলোঁ বিলাহী আৰু পিঁয়াজৰ, ইয়াত এড কৰি দিলোঁ। মোৰ বাৰু বনোৱাত হৈছেনে জনাবচোন, আৰু আপোনালোকে কেনেকৈ চিকেন ফ্ৰাই বনাই খাই জনাব। অনিয়ন এণ্ড টমেটো চিকেন ৰেডি হ'ব। ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ, দেখাই আছোঁ ভালকৈ। আৰু চিকেন ফ্ৰাই খালে অলপ জ্বলা হ'লে ভাল লাগে, সেয়েহে জলকীয়াটো নিজৰ জোখমতে দিব পাৰে, যোনে যিমান খায়। আৰু ইয়াত দি লৈছোঁ অকণমান গৰম পানী, মই বেছি পানী নিদিওঁ, পিছত দি লৈছোঁ। এতিয়া নিয়ম অনুসাৰে এইটোতো নীতি নিয়মে আগৰ পৰা, কাৰণ ফ্ৰাই মাংস খাই ভাল লাগে এনেকৈ, আৰু টেষ্ট কৰি চোৱাটো এইটোতো পৰম্পৰাই, সেয়েহে লৈছোঁ আগত। এয়া ধুনীয়া হৈছে, কাৰণ মই যি ধৰণে বিচাৰিছিলোঁ তেনেকুৱাই হৈছে, টেষ্ট হৈছে, ভাল লাগিছে। সেয়েহে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিছে জনাব, আৰু আগলৈ লগ পাই আছোঁ নেক্সট ভিডিঅ'ৰ সৈতে। এতিয়ালৈ এৰিছোঁ, বাই বাই।